je Atum dak Kohora area N.G.O je Atum solar light distribution do so solar light distribution lo ngepasi pangpupon apasi nangkhang lo apa dak Kohora lo sondro singrong pierong an sami non pinian penkit thang mang di kalima kala Chandra Singh Rong pen badet Rong kan bak pibom lo Rong pini an pitang lo latu sami non pang Rong an pangdang pon bom yi pusia la tum tong hanang tham lo apa na tum kiklem kipon aprang tami la son si elang tum nilifan program do anat tin sami ni fan kata nang hang pon dak Kohora dak Chandra Singh Rong pi school aprang felicitation program kapre ka training la tum mushroom training pinipina tadu apa na tum event dak plantation aphan tami la tum camp nursery tanon ni landam lo apen kuwi penceng lo kapre ka wasai rong sor tum fan ki pipon ji kera ponte ji aphan lang tum kemang pondam keklem pondam ditami la solong lang tum nong chirap dungi fan sini hang lo pen lang tum fan sini dakar benglong ho autonomous council MEC hoi samelang tum welcome sir আপোনালোকে আজি MEC আহিছিলে কিহৰ বিষয় কাৰণে আহিছিলে ফাৰ্ষ্টটো আমাৰ হেৰি আছিলে সোলাৰ ষ্ট্ৰীট লাইট ইনোভেশ্যনটো আমি কৰি আছোঁ কিন্তু MEC ছাৰ অহাৰ পিছত যিটো আমাৰ গাঁৱৰ যিটো এক্সপ'জাৰ আছে সেইটো আমি ভাবোঁ বেছিকৈ হ'ব আৰু এইটো বেনিফিট গাঁৱৰ মানুহে বেছিকৈ পাব আৰু ছাৰে আমাৰ নাৰ্চাৰী ভিজিট কৰিলে আমাৰ নাৰ্চাৰী প্লাছ আৰণ্যকে কি কৰি আছে সেইটো গম পালে আৰু ছাৰে ভাল পাইছে এইবিলাক আৰু ছাৰে ক'লে নেক্সট টাইম আৰু ভিজিট কৰিব আৰু যদি কিবা ভাল কৰিব পাৰে আমাক যদি আৰণ্যক আৰু কিবা সহায় কৰিব পাৰে গাঁৱৰ মানুহক কিবা যদি সহায় কৰিব পাৰে ছাৰে এইটো ক'লে আমাক আৰু সোলাৰ লাইটটো যে জায়গাটো কোন জায়গা দিব মানে গাঁৱটো যে এটা চন্দ্ৰ সিং ৰংপি গাঁও এটা ওলাইছে আমি 5টা গাঁৱত দিম এতিয়া গাঁৱৰ নাম কৈ দিয়কচোন চন্দ্ৰ সিং ৰংপি বাকৰিং ইংটি ফুমেন ইংলে পথাৰ ফুমেন ইংটি আছে হিমালয়তে ৰংতাৰা সেইখন গাঁৱত সেইটো আমাৰ থাৰ্ড ফেজ হ'ব সোলাৰ ষ্ট্ৰীট লাইট ইনষ্টলেশ্যনৰ তাৰপিছত নাৰ্চাৰী আপোনাৰ তাত নাৰ্চাৰী বিষয়ত কিবা নাৰ্চাৰীত আমি কি কৰোঁ মানে একজেক্টলি আমি নাৰ্চাৰী এইটো নাৰ্চাৰী হ'ল কমিউনিটি মেনেজ বাই দি কমিউনিটি চ' ইয়াতে গাঁৱৰ যোনে নাৰ্চাৰী ষ্টাফ কাম কৰে সেইটো গাঁৱৰে মানুহ হয় আৰু সেইটো কাৰণে সিহঁতে চেলাৰী পায় আৰু যিটো নাৰ্চাৰীৰ পৰা গছপুলি আমি ইউজ ফৰ এফৰেষ্টেশ্যন ইন দ্য চেম ভিলেজ আৰু সেইটো কাৰণে আমি যোনে লগাই সেইটো ৱেজো দিওঁ আমি চ' সিহঁতৰ আৰ্নিং চ'ৰ্চো হ'ল প্লাছ যিটো গাঁৱৰ কি ক'ম এফৰেষ্টেশ্যনৰ যিটো গছপুলি আজিকালি নোহোৱা হৈ আছে আমাৰ কোহৰা ৰিভাৰ বেচিন কোহৰা ৰিভাৰ নদী পানী শুকাই আছে আৰু গছপুলি নোহোৱাৰ কাৰণে নদী পানী শুকাই আছে চ' আমাৰ টাৰ্গেট হ'ল নদী পানীটো কেনেকৈ আগবঢ়াব মানে বেছিকৈ লেভেলটো বাঢ়িব পাৰে তো এইটো হ'ল আমাৰ মেইন টাৰ্গেট হ'ব